हेलो बंधु बान्धवीসকল মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই লৈ আহিছো নৰসিংহ পাতৰ বৰা। সো আহকচোন ভিডিওটো আৰম্ভ কৰো আৰু মোৰ ভিডিওবোৰ চাই যদি ভাল পায় লাইক কৰিব, কমেন্ট, শেয়াৰ, সাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এয়া নৰসিংহ পাতকেইটা মই ছিঙি লৈছো। এয়া নৰসিংহ পাত ছিঙা হৈ গ'ল। এতিয়া এইকেইটা ভালদৰে ধুই লৈছো। ধোৱা হৈ গ'ল। এতিয়া এটা বাটিত মই বেচন লৈছো। তাত বেকিং পাউডাৰ দিছো, নিমখ দিছো, হালধি দিছো আৰু জলকীয়া গুড়া দিছো। এতিয়া ইয়াত পানী দিব অকণমান। জোখমতে অলপ জুলীয়া হোৱাকৈ পানী দি পেলাই মিক্স কৰিব, যাতে নৰসিংহ পাতকেইটাত ভালদৰে লাগি যায় বেচনখিনি। এয়া বেটাৰটো এনেদৰে বনাই ল'ব। ভালদৰে মিক্স কৰি এনেদৰে বনাই ল'ব। আজি ঘৰত কোনো নাই, মা আৰু মই আছো বাবে অকল 2-3টা পাতেই বনাইছো। এয়া এনেদৰে মিক্স সানি ল'ব তাত। এয়া সানা হৈ গ'ল ভালদৰে। এতিয়া এটা কেৰাহীত ৰিফাইন ল'ব। আপোনালোকে যদি বিচাৰে মিঠাতেলো ল'ব পাৰে। এনেদৰে ফ্ৰাই কৰিব। এয়া ফ্ৰাই কৰি আছে মায়ে। এয়া হৈ গ'ল, চাওক কি ধুনীয়া লাগে খাই। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব। আৰু ইয়াতে মই ভিডিওটো সমাপ্ত কৰিলোঁ। বাই বাই।